চালা এই চেগুনডেলৰ পাতকেইটা মোৰ ইটাখণ্ড চেচে কৰি পেলালে বে। কিয়তো ক'লো কাটবা কাটো বুলি নকয়ে ই। ঐ খালদা কি হল ঐ খালদা মাটি দিবি ঐ খালদা কি হল? আচ্ছা দাদি অ এই গাজল কাটবি তুই কি হল? কাৰণ এই গাজলে পাত গিলা পৰি পৰি তুমি কিবা খেতি কৰো এডাল খেতিও নহয় এই তামোল গিলা চলছা কেনে জীৱ নোহোৱা হৈছে এই গাজলে গোটেই পানী গিলা টানি গোটেই লৈ যায় তই কলি মই কাটবা নোৱাৰো নহয়, অলপ ডাঙৰ হওক। তাহাৰক মানে মোৰ অসুবিধা হয় এতিয়া মই আগতে কৈছো দাদি তোক এতিয়া তোৰ কি অসুবিধা হয়? ক'লো কি এই গাছটা এতিয়া খন্দৰ গাছ কিছু উল্টাইছা খেতি কৰি উল্টাইছা। হাই মূলা পৰা বাজাৰৰ পৰা আনা, কবি কেইটা বাজাৰৰ পৰা আনা, চব শুনাই বাজাৰখনৰ পৰা আনা, নিজে কোনটা খেতি কৰছা? ঐ গাছডাল থকা কাৰণে হিংসা লাগছে, হিংসা লাগছে। হিংসা লাগা নাই দে এই তোক মই নাজানো, তোক মই আগৰ পৰা জানো, তই বহা কুইতলা মানুহ চালা। আৰু যা বাছা এই যা যা বুলি কৈছো নহয়, দিম কিবা লাগ উঠব চালা দিম। কিবা এটা কৰবা নোৱাৰি তাত ধৰি চিধা নিজেতো নকৰবা কঙা হাত দুখান আৰু বেলেগে কৰিলে তাৰ একেবাৰে লাগি যায় গাঁতত। দিম বুলি কৈছো আৰু জীৱনত তই আমাৰ ঘৰত নাবি। তোক মই আগৰ পৰা চাই আছো। যাবা নালাগে যদি নাযাওঁ দে নাবি, তোক মই আগৰ পৰা চাই আছো, তোক মই বহুত ক্ষেত্ৰত মই কিবা কৰি আছো। তই যাবি আমাৰ চক চক নুঠিয়াবা, আমাৰ চকতে ভৰি নেবি। নিবিছিলি আৰু কিয় যাম নাযাওঁ দে আৰু নাবি 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 হ'লেও গাছডাল কাটবি কিন্তু মই নাকাটো, তই কি কৰা কৰবি যা। কেনে কেনে মাৰো কি কেঁচা মানুহে কি হয় তাহার দাদাই কি কল? কি কল মানে হাই চেগুনডেল হাই দীক্ষা চেগুনডেল মই ক'লো কাট তাৰ সেই পাত গিলা পৰি পৰি ইখন কৰে নহা কৰলা বাপা বাপা যেতিয়া গৰম কৰলা কৰে মোক মাৰবাই খুচি ধুই মার তেলত জুই লাগছে নাকি? এখানে এনে এন পাংৰ আৰু শুন তাৰ ঘৰত যাব বাধা দিছে নাজান তই দিনটো গৈছো তাহার ঘৰত গোটা কেই কাপছা খাইছো আমি। খবৰদাৰ নাযাবি তাৰ ঘৰত খবৰদাৰ নাযাবি ৰাতিপুৱা এই সীমাৰ মানুহ লগত কেঁচা কৰিব পাৰি না গুড়ি লাগাই দিবা নল্লি মরু পেঠে পারা ৰহে দাদা কহে মাৰামাৰি কৰিব যাবি কত কথা হইছে দে বাৰিক বাৰ কি হল কিয় বা লাগছে আৰু এই ওচৰৰ মানুহ ইলাৰ লগত যে কিয় কাইজা লাগি মৰে ডেইলি ডেইলি আৰু কেতো বুজাম আৰু মই মানুহটা বুজি নাপায় অক্ৰাহেন মানুহ ইলা কি কম আৰু মই কি বা হলা কাৰো কি উপায় আছে? কি হল তাতে কিয় লাগলিতে কিয় লাগলো একবাৰতো আগবাঢ়ি যাব পাৰা। ভাই তাৰ লগত কেঁচা লগাৰ কাৰণে আগবাঢ়ি যাবা নাই নাকি? নিজে চেনি চবৰ লগতে ভাই থাকিব লাগে। বেয়া পাই যদি মোক পাওক নাকি? কিটা কথা নহয় নহয় মানুহ লগত অলপ ভালে থাকবা লাগে ওচৰৰ মানুহ লগত যদি ভালে থাকবা নৰা সমাজৰ বজা হৈ ডাইলগ মাৰবা আহিছে তোকো চাই আছো ৰ বৰ গোটে চেনি ওলাইছে তাৰ লগত কবা নছো। যিমানে যি নকৰা কিয় সেইবোৰ বাচ্চা মানুহটা হেনে নহয় সি মোক সদায় বৌ বৌ কৰি থাকে মই আকৌ ভাই পুলিচ নাই ভাবো তাৰ মানে অংক কবে আজিহে বুজলো মনটা যে এত পচা মানুহটাৰ মই পচাই যা ডিউটিত যাব লাগে দেখোন যাং ৰ কোম্পানী ডিউটি আৰু কেতো কৰবি বাদে দিং নেকি ঘণ্টা। এই মাছ চটলাত পানী না মুটে ঘূৰবাই নৰি না গৰু আহিছে গৰুটো নহয় গেট মাৰা আছিল। মুট গন্ধাই না খেপো আহিছিল পেটালৰ দিনা কাইজা লাগলো না মনে মনে আহি মুটিও যাব পাৰে এই গম পাব না এই লগতো না আচ্ছা দেখা যাওক। ক'ত গলি নাহাই কিয় হলে কি হল কিয় বেবে মৰবা লাগছা ৰ কি লাগি অটো ইলা কি কি লাগি পানী লাগি না মুঠ চব যা তাকেতো শুই যা কহিম গোটে কথা যে কথা কই মানুহটা অলপ বেল শুই যা কি লেখাৰ কথা নকৰবি দে মুঠ খেপো এটা কাম হ'ব এই দিল্লীৰ পৰা মানুহ আহি মুটি থৈ যাব আৰু তাৰ লগত কাইজা লগত নাহিন না সি আহিব তাই মুঠি যাব পাৰিব নহ'লে কাই হ'ব তোৰো মাথাটা আছে কিন্তু দে কবা লাগব চল নিজে বিচাৰ হ'ব লাগিব কিন্তু বাইকখন উঠি গ'ল তাৰ নথলিয়ে থম যা জেং জাবৰ খেপো ক'ত যা আমাৰ সেই বাৰীৰ পিছত ৰাস্তাতে জব কাৰ্ডৰ কাম চলি আছে তাকে কাম কৰিব যাং ৰ গতে সেই চহিদাই কদালে একেবাৰে মিলছে গতে যা মইতো ডাঙৰ লৈছো খুৰা কিছুমানতো এতকে শুনো নাই আৰু জব কাৰ্ডত চলাই আহিলা
দহটাই বাজে দেখোন 10টা 11টাতে যাব পাৰি আৰু 1টা বজাতে আহিব পাৰি যা যা যাং মই দে যা 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 এই নাই কিবা না কালি নাইট কৰিলোঁ আজি মই ডিউটি নাই ডিউটি নাই ওই খেপৰ লগত হয় যে বেটাক দিছোঁ পুৰা লাগে দিছোঁ এই কিবা গাছ এটা লৈ মানে কাজিয়া খাই নহ'ল দিছোঁ তাক এতিয়া দে মই কৰিম দে পিছত নহ'লে চালা সিদিনাও দেখলো আজিও আচ্ছা এই মাছৰ পৰা কাই ৰে ই খেপৰ পেটাই হ'ব মই নাথাকা সুযোগত সি আহি চোতালত বুটি যায় চালা ঐ কি হ'ল সিয়াক ৰ চালা সি মানুহ চিনি পোৱা নাই বাপ্পা এতিয়া আৰু কেনে মোবাইলে কহাইবা কি টিপে কিবা ওলাব এতিয়া মানে যত বত হ'ব নাজানো মুৰা এই এতিয়া ওলাই বাহিৰত ওলাই অলপ কি হ'ল এতিয়া মোবাইল কি টিপি আহিলা কহাই কি কথা কি কথা তই জানা ময়ো নাজানো গিলা নাজানা নাজানো ৰ কিবা কৰবি 15,000 টকাৰ দামৰ কিন্তু এতিয়া পূৰবা লাগলি বোলে কিবা এই ওপৰখানটো যাব ওপৰখান যাব তলৰখান গেলি বোলে একেবাৰে কাঠা আছে তত নহ'ব বোলে এতিয়া ভালকে থবি দে হ'ব দে আৰু শুনটো লিনা জানবা পাৰে যা লিনাক মাতি আনবি কি কহাই কি কৰিলা নাজানো নহয় তাইক চাবা দিবি দে হ'ব দে যা ভালকে থবি নেফেলাবি কি বস্তু আনলো ইলা কাকো ফোন কৰিব কাৰণে কালি পেৰে কহাই বা কি টিপে ভাল আছিল খাই দে কি কল মোৰ খাই দে তই কি কৈছ আহিলা তই কি কৈছ মোৰ ঘৰত কি কৰলো কালি দা কি কৰলো মানে কি কৰলো মই তই মোৰ ঘৰত কি কৈছ আহি থাক মই তোৰ ঘৰত যায় নাই সিনে যাব পাৰাইছে সিনে যায় নাই আৰু মই মোৰ চোতালত কাই উঠি আহিছে তোৰ চোতালত কাই মুছে মই তোৰ বাহিৰে কাই নহয় মই জানো সিদিনা সেইকাৰণে কেঁচাল লাগালো কেঁচাল লগাৰ পিছত তই হিলা কৰিছ না কানা হবা জানি মই জানি মুখ পালা নাই থাকি তোৰ কানা হবা থৈ দি তোৰ কিনা মই বহুত দেখছো কানা হবা তই এতিয়া কিন্তু বেয়া কাম কৰিছা মই মুঠে নাই ৰে তাতে তই কলিও বুলি কি মই মুঠ পাইছাম নেকি কতো কম কিনা মানুহৰ মুঠ মই শুই চাইছো আৰু তোৰ বাহিৰে এই কাম নাই কৰিব নোৱাৰো মই জানো নহয় ৰে এই কাম তই কৰিছা মই জানো আৰু দ্বিতীয়বাৰ যদি এই কাম কৰা দেখো নহয় তই কিন্তু মই ভৰি লেংগৰা কৰি দিম তাৰি বিশ্বাস কৰ জানি মই চতত কিয় মুঠ পাইছাম কৰিব তোৰ চতলাত মই কানা হবা মুঠ পাইছাম জানি মই তাৰমানে সঁচা নকা না মুঠ পাইছাম এনেকে তই চিধা নহয় না মই মুঠ এই যে সাহেব ভাঙিল নেকি আপনার খান দুগুণ ডাং বানর আপনার খান গেল ও বাবা ও বাবা মানুহটাৰ লগত মই বিয়া হলো জীৱনটা আধা গেল হিমাৰ মানুহ এটাৰ লগত ভালকে থাকবা নৰে কিবা যদি মই এটা কৈছো মোক জুৰি দিব হিটা মানুহটাৰ লগত মানুহটা মোক বৌ 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 বুলি মাতে মই ইয়াক ভাই ভাই বুলি মাতো মানুহটাৰ লগত মই মৰলো দে আৰু নৰো ইটা মানুহটাৰ লগত সংসাৰ কৰবা জীৱনটা আধা গেল মোৰ এই এনে লেনে থাকবা নালাগে কিবা এটা ক'বা নোৱাৰি না বা খেপো বিৰাট ভাল পালো ময়ে বেয়া পালো না বাহ তোক মই চাই আছো এতিয়া মানুহৰ মুঠ নহয় কি সেই চিট তাতে মুঠি থৈ দিলে মানুহৰ মুঠ নহয় কি হাতী মুঠ বা আহে হাতী মুঠটো ঘৰটো ভাঙি থৈ লাগব ঐ মানুহৰ মুঠ এই তই যদি ইমানে ভাল তই মোৰ লগত আজি এটা কাম কৰিব লাগিব কি কাম আজি তাক মই ঘৰত পেলাম চুপা দিম তই মোৰ লগত থাকবা লাগিব কিন্তু থাকবি নাথাকা তাক কিন্তু খবৰ দিবা নোৱাৰা মনে মনে আৰু মই এখনে হৈ কিবা কৰিম হা এই ডিউটিত যা বুলি ক'ম তাক ডিউটিত যা বুলি ক'ম জোৰে জোৰে তোক কম সি শুনা কৰি ক'ম তাৰপিছত খেলাখন চাই থাক সি এতিয়া মুঠি থৈ যায় মই জানো ভাল কৰি ঐ মই গেলো ডিউটিত
মই ডিউটিত গেলো চো মোহৰ কামাৰ খাই কিনে থাকবা কাৰণে মনে মনে থাক কৈ আছো মনে মনে থাক মই আৰু মই ভাবাই নাই ইমান দিনে পানী চানী নাই চতলতে বহে থৈছা এতিয়া আইফয়ে চতলত পানী আৰু নলা হ'ল তাকেইটো মই কাই জানে তে আজি কথা নাই বাত্ৰা নাই এনেকে তাকো একেবাৰে যি মেকৰি মুতাৰিছে মেকৰিও খালি বেছি কৰি মুতে নেকি হেই অত দিনে নেদে পানী আজি বা কিয় দিলাকতে কাজৰ কথা একোটা চালা হেই বাছা এই খেপটাক এনেই মাৰলো নেকি চালা না ক্ষমা খোজা ভাল হ'ব মাছো